দেবু কুমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি মই আপোনালোকক এটা বস্তু দেখাম। বস্তু মানে কি, আপোনালোকৰ গছৰ শিপাৰে কেনেকৈ আপোনাক সজাব পৰা এডাল গছ বনাব পাৰি, লঠঙা গছ। মই ধুনীয়াকৈ বনাই দেখাম আপোনালোকক। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে ঘৰতে বনাব পাৰিব তেনেকৈ। এডাল গছৰ শিপাৰে কেনেকৈ মানে সজাব পৰা এডাল গছ মানে বনাব পাৰি, লঠঙা গছ। আপোনালোকৰ ভিডিঅ'টোতে মই দেখাম। আপোনালোকৰ ঘৰতে তেনেকৈ আপোনালোকে বনাব পাৰিব এইটো ষ্টাইলতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বলক। এইডালে হৈছে গছৰ শিপাডাল। এইডাল গছৰ শিপাৰ পৰা মই কি সুন্দৰকৈ বনাই দেখাম আপোনালোকক। মানে সজাই থ'ব পৰা এডাল লঠঙা গছ। মই এডাল মানে আপোনাৰ গছৰ গুৰিৰ পৰা মই কাটি লৈ আহিছোঁ এডাল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই সুন্দৰকৈ আপোনালোকক দেখাই যাম। আপোনালোকেও বনাব পাৰিব ঘৰতে তেনেকৈ। সৰু এনেকুৱা কাঠৰ টুকুৰা এটাও লাগিব। চাই থাকক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ। মই ধুনীয়াকৈ আপোনালোকক দেখাই যাম। ধুনীয়াকৈ এনেকৈ দাগ দি লৈ বটালিৰে ধুনীয়াকৈ কাটি আপোনাৰ মানে এই শিপাডাল ধুনীয়াকৈ বহাব পৰাকৈ তাৰমানে সৰু মানে হেৰি গাঁতটোৰ নিচিনা ধুনীয়াকৈ বনাব। এনেকৈ মই গাঁতটো বনাই ল'লোঁ। লৈ পিছ চাইডে আপোনাৰ ধুনীয়াকৈ গজাল এটা মাৰি দিব। গজালো যাতে ধুনীয়াকৈ মানে আপোনাৰ গাঁতটো সব মাজতে পৰে, নহ'লে মানে আপোনাৰ অসুবিধা হ'ব। গছডালৰ শিপাডাল ধুনীয়াকৈ এনেকৈ লগাই দিব। দি আপোনাৰ অলপ কুটুকৈ টঙনিয়াই যাতে গছৰ শিপাডাল ধুনীয়াকৈ মানে আপোনাক সোমাই ৰখে, গজালটো যাতে ধৰি লয়, যাতে এৰি নপৰে মানে বস্তুটো আপোনাৰ। আপোনালোকে এঠাও দি দিব পাৰে। মই কিন্তু গজাল মাৰি দিছোঁ এনেকৈ ধুনীয়াকৈ। এটা মানে ভেগা কুইক বা আপোনাৰ ফেভিকলটো ধুনীয়াকৈ দি দিলেও ৰৈ যায়। তাৰমানে মোৰ এঠাবিলাক নাইকিয়া হৈ যোৱাৰ কাৰণে মই এতিয়া গজাল মাৰি দিলোঁ। চাওক, ভাল লাগিছেনে বাৰু? ধুনীয়া এটা লঠঙা গছ হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই আপোনাৰ ধুনীয়াকৈ আৰু কাঠৰে মানে চৰাই কেইটামান লগাই দিম ওপৰত, গছডালৰ ওপৰত, যেন চৰাইকেইটা ধুনীয়াকৈ পৰি থকাকৈ দেখাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক। বাকলিবোৰ লাগি আছে, এৰুৱাই দিছোঁ। কিন্তু আপোনাৰ এই গছৰ শিপাডাল হ'লে অকণ টান গছৰ শিপা লাগিব।
এয়া চাওক বন্ধুসকল, মই আপোনাৰ কাঠৰ কাটি ধুনীয়াকৈ চৰাইকেইটা লগাই দিলোঁ। এতিয়া আৰু ভাল লাগিছে দেখিবলৈ। এয়া চাওক সৰু চৰাই 3টা ধুনীয়াকৈ দি দিলোঁ মই। এটা চৰাই মোৰ বনোৱাই আছিল আগতে, এই ৰং দিয়া চৰাইটো ধুনীয়াকৈ মই আপোনাৰ আগত বনাই ৰাখিছিলোঁ। এই দুটাহে এতিয়া বনালোঁ। ধুনীয়াকৈ মিলাই দিলোঁ চৰাইকেইটা।